আজি যাব লৈছোঁ এতিয়া ঘৰলৈ বুলি, মা ঘৰলৈ মানে দাই খুৰাৰ অপাৰেশ্যন কৰিছিলে আৰু সেয়া খবৰ ল'বলৈ যাম। ঘৰৰ পৰা অকণমান দূৰত যাব লাগে দাইহঁতৰ ঘৰলৈ। এয়া ৰাতিপুৱাৰ দৃশ্য, আমাৰ গুণগুণে কুকুৰাটোৰ লগত কেনেকৈ খেলি আছে চাওকচোন বাৰু। আৰু এইফালে আইতাকো বহি আছে লগতে। বেটিকো ৰেডি কৰি মেলি এতিয়া আমি ওলাই আহিছোঁ। প্ৰথমতে টাউন ফালে আহিলোঁ। টাউনত অকণমান বজাৰ চজাৰ কৰি লৈছোঁ, কিয়নো বেমাৰৰ খবৰ ল'বলৈও যাওঁ ন, দুই এটা বস্তু খোৱা লৈ গৈছোঁ। আমি পালোহি এনায়েকৰ ঘৰ। এতিয়া তাইৰ উৎপাত বাঢ়িছে, চাবচোন দেই কি কৰি থাকে। আমি দেৰিকৈ ঘৰৰ পৰা ওলাই আহিছিলোঁ, সেইকাৰণে ঘৰতো বেছি সময় নৰখি আইতাহঁতৰ ঘৰলৈ বুলি গ'লোঁ। দাদাই বহি আছিলে আৰু দাদাই খবৰটো লোৱাৰ পিছতে আমি পাকঘৰলৈ আহিলোঁ। আৰু পাকঘৰ আহিয়ে দেখিছোঁ দদৌ আহে ৰুটি খাই আছিলে আৰু তাতে কণমানিজনীও অকণমান খাইছে, তাইও চাগে ভোক লাগি আছিলে। গুণগুণে আকৌ দদৌৰ লগত খুন্দুনা তামোল খুন্দা চাই আছে। আপোনালোকে কিন্তু আমাৰ আই দদৌ ঘৰৰ পাকঘৰটো দেখি নেহাঁহিব দেই, বস্তুবোৰ য'ত ত'ত আছে আৰু গাঁৱৰ পাকঘৰবোৰ এনেকুৱাকৈ থাকে দিয়কচোন। আই ঘৰত ভাত খাবলৈ বুলি ৰখাইছিলে, আমি তাত নৰখিলোঁ আৰু গৈ পেলাই মা ঘৰত মানে মোৰ নিজৰ ঘৰত খাই আহিলোঁ। ভাত খাবলৈ নৰখিলোঁ কিয়নো বেমাৰী মানুহ আছে ন, সৰু ল'ৰাও আছে মোৰ তাতে, সেইকাৰণে ৰখিবলৈ বেয়া লাগিলে। গুণগুণে এতিয়া দদৌকৰ লগত খেলি আছে। তাৰপিছত হাঁহটো এওঁ নিজেই বনালে আৰু আমি অকণমান আগতীয়াকৈ খাব লৈছোঁ, কিয়নো ঘৰলৈও আহিব লাগিব যে। মাংসকণ দেখিবলৈ কেনেকুৱা হৈছে বাৰু, খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল। আৰু আজি ব্লগটো ইমানতে সামৰোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।